আসসালামু আলাইকুম ওয়া বারাকাতুহ। আপোনালোকে কেনে আছে? আপোনালোকে নিশ্চয় ভালে আছে। দোয়া কৰোঁ আল্লাহৰ ওচৰত আপোনালোকে ভালে থাকক। আমালোকৰ কাৰণে দোয়া কৰিব, আল্লাহ তাআলা যাতে আমালোককো ভালে ৰাখে। সকলোৰ কাৰণে দোয়া কৰিব, সকলো যাতে সুস্থ থাকে, বেমাৰ আজাৰৰ পৰা হেফাজতত ৰাখে আল্লাহ তাআলাই। দোয়া কৰিব, খাস কৰি সকলোৰ কাৰণে দোয়া কৰিব। আৰু আপোনালোকে নামাজ পঢ়িব 5 ওয়াক্ত। নামাজ নপঢ়িলে ভাই কাম নহ'ব। যিয়ে নহওক আপোনালোকে ইনশাআল্লাহ 5 ওয়াক্ত নামাজ পঢ়িব আৰু ইছলামৰ নীতি নিয়মৰ মাজেদি চলিব। তাৰ কাৰণে ইনশাআল্লাহ দোয়া কৰোঁ। আজি যাই আছোঁ মই গুৱাহাটীত বাইদেউৰ ঘৰত যাম, তাতে যাই বেছি দেৰি নকৰোঁ। তো ভাবিলোঁ মোৰ যিহেতু এইটো নতুন চেনেল, তো সেইকাৰণে ভাবিলোঁ যে আজি মই এটা ব্লগ বনাম। আৰু ব্লগটো ইমান যেন ভাল নহ'ব পাৰে, যিহেতু মোৰ মোবাইলেদি মই কৰিছোঁ, ভিডিঅ'টো মই কৰি আছোঁ। তো ভিডিঅ'টো ইমান ভাল নহ'ব পাৰে। যিয়ে নহওক মোৰ নতুন চেনেল, সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকৰ দোয়া আশীৰ্বাদত ইনশাআল্লাহ আপোনালোকে এটা কাম আপোনালোকে কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। মোৰ এইবাৰ ভিডিঅ' কৰাৰ সময়ত ইমান কথা কোৱাৰ মোৰ নলেজ নাই। যিয়ে নহওক এটা বস্তু কৰাতে আইডিয়া হৈ যাব। তো এটা বস্তু নতুন এটা কৰিব গ'লে অলপ ভুল হ'বই, ক'ৰবাত না ক'ৰবাত ভুল হ'বই। কাৰণ মোৰ চেনেলটো হ'ল নতুন, মই নতুনকৈ খুলিছোঁ। এই বানপানী অলপতে যে বানপানী হৈ গ'ল, কিমান ডাঙৰ বানপানী হৈ গ'ল আপোনালোকে গমেই পায়। মই বানপানীৰ আগতে খুলিছিলোঁ এই চেনেলটো, কিন্তু বানপানী হোৱাৰ পিছত টাৱাৰ একো নাছিল। এতিয়া আমি আহি মুকালমা পাৰ হৈ আহিলোঁ। এতিয়া সন্মুখত যাই ভাবিছোঁ চাহ পানী খাব লাগিব, কাৰণ ৰাতিপুৱা ওলাই আহিলোঁ না, দোকান চোকান চব বন্ধ আছিলে। এতিয়া সন্মুখত যাই কিনে আমি চাহ পানী খাম। তো আমালোকৰ চাহ পানী খোৱা হৈ গ'ল, কাৰণ ৰাতিপুৱা ওলাই আহিছিলোঁ। তেতিয়াতো দোকান চোকান একো খোলা নাছিলে। তো আমি অলপ চাহ পানী ইনশাআল্লাহ খালোঁ। আৰু তো এতিয়া আকৌ যাই আছোঁ। আমি যিটো মাদ্ৰাছাত পঢ়িছিলোঁ, সেই মাদ্ৰাছাখন আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। অলপতে মই মাদ্ৰাছাটো পাম, আৰু সেই মাদ্ৰাছাটো হ'ল আপোনাৰ লোহাৰকাটা। তো ইনশাআল্লাহ অলপ পিছতে আমি লোহাৰকাটা পাই যাম। তো ইনশাআল্লাহ আপোনালোকে ভিডিঅ'টো চাওক, কাৰণ মোৰ নতুন চেনেল আপোনালোকে দোয়া কৰিব যাতে মই আগুৱাই যাব পাৰোঁ। তো ইনশাআল্লাহ মই এতিয়া লোহাৰকাটা চকত আছোঁ। এতিয়া লোহাৰকাটা মাদ্ৰাছা পামেই। আৰু আপোনালোকে মাদ্ৰাছাটো চাওক। এইটো হ'ল আপোনালোকৰ এই লোহাৰকাটা অঞ্চলৰ কাৰণে বহুত ভাগ্যৱান, বহুত ডাঙৰ মাদ্ৰাছা। তো এইটো হ'ল আপোনালোকৰ লোহাৰকাটা মাদ্ৰাছা। এই লোহাৰকাটা মাদ্ৰাছাত ইনশাআল্লাহ আমি পঢ়িছোঁ। সেইটো হ'ল মছজিদ, এইটো হ'ল মাদ্ৰাছা। ইয়াৰ পৰা সিফালে একদম বহুত ডাঙৰ মাদ্ৰাছা, বহুত ছাত্ৰ আছে। আমি এইটো মাদ্ৰাছা এতিয়াও মিছ কৰোঁ। বহুত ভাল লাগে ইয়াতে থাকি কিনে, শিক্ষাটো ভাল, বহুত ভাল লাগে। আৰু আপোনালোকে ইনশাআল্লাহ মৌলানা যদি ইনশাআল্লাহ ওচৰত পঢ়িব খোজে, তেতিয়াহ'লে আপোনালোকে এই লোহাৰকাটা মাদ্ৰাছাত আহিব। কাৰণ লোহাৰকাটা মাদ্ৰাছাত শিক্ষাটো ভালে। আমি যিমান কেইদিন পঢ়িছোঁ ইয়াতে আমি ভালে পাইছোঁ, কাৰণ শিক্ষাটো ভালেই আছে। তো ইনশাআল্লাহ আপোনালোকে ওচৰত যদি পঢ়িব খোজে, বহুতে আছে ধৰি লওক টকাৰ কাৰণে বাহিৰত যাবলৈ নোৱাৰে পঢ়িব। আজিকালি বাহিৰত গ'লে ধৰি লওক পইচাটো অলপ বেছি লাগিব। তো ওচৰত সেইকাৰণে ওচৰৰ কাৰণে লোহাৰকাটা মাদ্ৰাছাটো বেষ্ট। আপোনালোকে আহিব পাৰি ইনশাআল্লাহ, কাৰণ লোহাৰকাটা মাদ্ৰাছাত শিক্ষাটো ভাল। আৰু চাওক কিমান ৰ'দ দিছে। ৰ'দটো দিছে যে মোৰ মুখত ৰ'দ বহুত পৰি আছে। সন্মুখত চাই আছোঁ, বহুত ৰ'দ দিছে। মই কিন্তু একচুৱেলি যেতিয়া ৰুমৰ পৰা ওলাইছিলোঁ, তেতিয়া কিন্তু ৰ'দ নাছিলে। মইতো ফজৰ নামাজ পঢ়িয়ে ওলাইছিলোঁ। তেতিয়া ৰ'দ চ'দ একো নাছিলে, ইমান ধুনীয়া আছিলে। ঠাণ্ডাও অলপ ঠাণ্ডা ভাৱ আছিলে। যদিও গৰমৰ দিন, কিন্তু ফজৰ নামাজৰ পিছতে মেক্সিমাম আধা ঘণ্টা বা হয়তো 20 মিনিট এনেকুৱা ৰ'দ চ'দ নাথাকে বুজি পাইছে। তো সেইকাৰণে ইনশাআল্লাহ যে তেতিয়া সময়ত ৰ'দ নাছিলে, এতিয়া কিন্তু বহুত ৰ'দ দিছে। চাওক দুয়োপাশে পুৰা গছ গছনি, বহুত ভাল লাগি আছে যাই কিনে। একচুৱেলি যদি ভিডিঅ' নকৰাকৈ যাওঁ, ইমান এটা অনুভৱ নহ'লেও, কিন্তু ভিডিঅ'ৰ মাধ্যমত চাওকচোন কিমানখিনি অনুভৱ হৈ আছে নহয় কথাটো। মই কিন্তু বহুত বৰ ভাল লাগি আছে ভিডিঅ'টো চাই। ঈদৰ কাৰণে চাওক, ঈদৰ কাৰণে মানুহবিলাকে পূৰা ইনজয়। আৰু ঈদটো আমাৰ বছৰত 2বাৰ না, আমাৰ 2টা ঈদতে ইমান ভাল লাগে। কাৰণ নামাজ পঢ়ো, আমি সকলোৰ কাৰণে দোয়া কৰিব পাৰোঁ। আল্লাহ তাআলাই সকলোকে ইমান শান্তিত ৰাখে। চাওক আজিকালিতো যে মানুহৰ বিদায় ল'বই লাগিব। আজি আমি বকৰীদ, আৰু সন্মুখত আৰু 2 দিন আছে, মাজত আৰু 2 দিন আছে। আমি সেই বকৰীদ পাম না নাই, তথাপি আমি কোনো গেৰাণ্টি দিবলৈ নোৱাৰোঁ। তো যিয়ে নহওক ইনশাআল্লাহ এই
যিমান কাৰোবাৰ মা কাৰোবাৰ বাবা ভাই ভনী যাৰ চিৰদিনৰ পৰা এই দুনিয়াৰ বুকৰ পৰা চিৰদিনৰ কাৰণে গুচি গৈছে, সিহঁতে কিন্তু আৰু কোনো দিনো নাহিব। তো ইনশাল্লাহ আমি খাস কৰি ঈদৰ নামাজ পঢ়ি এনেও নামাজ পঢ়িম, 5 ওয়াক্ত নামাজ পঢ়ি আমি দোয়া কৰিম। ঈদৰ দিনাখন ইনশাল্লাহ নামাজ পঢ়ি যাতে আমি সকলোৱে সিহঁতৰ কাৰণে দোয়া কৰোঁ, সিহঁতে যাতে মানে জান্নাত পায়। তো এদিন তাৰমানে কি যে আমালোকৰ বিদায় ল'ব লাগিব। তো ইনশাল্লাহ কাৰ কোন দিন মৃত্যু হৈ যাব কোনেও মানে কি নাজানে। আজি মৰিলে কালি 2 দিন। যিমান ভাল ব্যৱহাৰ মানুহৰ লগত কৰিব সিহঁতে বহুত মিছ কৰিব, আৰু যদি মানুহৰ লগত বেয়াকৈ ব্যৱহাৰ কৰে মৰাৰ পিছতো তাৰমানে কি মানুহৰ ওচৰত গায়ে থাকিব মানুহে যে এই মানুহটো মানে কি যে জীয়াই থকা অৱস্থাত এনেকুৱা মানুহ আছিলেহি। বয়াটো সদায় মানুহে বয়াই গুণ গায়, আৰু আপোনালোকে তাৰমানে কি ভাল কাম কৰিব পাৰিলে তাৰমানে কি যে সদায় তাৰমানে কি মানুহ সেইটো মৃত্যুৰ পিছতো তাৰমানে কি সেইটো ভাল গুণ গাবয়ে, কাৰণ যিহেতু মানুহ ভাল আছিল ন, মানুহ যিহেতুতো ভাল আছিলে। তো আমি তাৰমানে কি যে সেইকাৰণে সকলোৰ কাৰণে আমি দোয়া কৰিব লাগে। আমি সকলোৱে তাৰমানে কি আমি ভালে থাকিব লাগিব, কাৰণ নিজে ভাল হ'লে জগত ভাল। এটা কথা মানুহে নকয় ন যে নিজে ভাল হ'লে কিন্তু জগতে ভাল। তো সেইকাৰণে নিজে আগতে ভাল হ'ব লাগিব। কিছুমানে কৈ আছে যে অমুকে বেয়া, আৰে মই নিজে কিমান ভাল সেইটো ময়ে নিজেই নাজানো, অমুকে বেয়া বুলি কৈ আছে, বুজি পাইছে? এতিয়া সেইটো ক'ব নালাগে। তো আমি নিজে কিমান ভাল সেইটো আগতে যাচাই কৰিব লাগে, যে মই আনক দুৰ্নাম যে হয়তো কৰি আছোঁ, কিন্তু মইতো নিজে যে কিমান ভাল সেইটো মই নিজে গমেই পাই আছোঁ, বুজি পাইছে? যিয়ে নহওক ইনশাল্লাহ আমি সকলোৰ কাৰণে দোয়া কৰিম, সকলোৱে ভালে থাকক। কথাটো হৈছে কি যে ইনশাল্লাহ আমি এতিয়া গুৱাহাটী জালুকবাৰী পালোঁয়ে। জালুকবাৰী এতিয়া অভাৰ ব্ৰিজত আছোঁ, আমি অভাৰ ব্ৰিজেদি গৈ আছোঁ। অলপ পিছত আমি আৰু ইনশাল্লাহ পাই যাম। তাতে যাইখিনি অলপমান কি যে আধা ঘণ্টামান হয়তো ৰখিব পাৰোঁ, আকৌ ইনশাল্লাহ ৰিটাৰ্ণ ঘৰৰ ফালে আহিম। আপোনালোকে দোয়া কৰিব আল্লাহ যাতে আমালোকক হেফাজতত ৰাখে খাস কৰি। তো ইনশাল্লাহ ফাইনেলি আমি আহি পাই গ'লোঁ। আপোনালোকে দোয়া কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইনশাল্লাহ এতিয়া মই বিদায় লৈছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।